যদি আহে টাৱালাংচালৈ আহক আহক ইয়াত চাওকচোন বহুত মূল্যৱান বস্তু যিবিলাক কাৰ্বি আংলঙত পোৱা যায়। হেল্ল' নমস্কাৰ ব্যঞ্জল ভাষালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আহিছোঁ টাৱালাংচত কাৰ্বিৰ মিউজিয়াম চাবলৈ। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হ'ল টাৱালাংচৰ প্ৰথমটো গেট। এইটো টাৱালাংচৰ প্ৰথমটো গেটৰ দিকে সোমাব লাগিব। তাৰপিছত আৰু টাৱালাংচৰ এইটো দ্বিতীয়টো গেট হ'ল ছেকেণ্ড গেট। মই আহি পাই গ'লোঁ নৰ্থেংপি বা কাৰ্বি সংগ্ৰহালয় বা মিউজিয়াম। কাৰ্বি ভাষাত নৰ্থেংপি বুলি কোৱা হয়। ফাইনেলি আহি পাই গ'লোঁ এতিয়া আমি কাৰ্বি মিউজিয়ামত। আৰু চাওকচোন বাপৰে কি ডিজাইনত বনাইছে এই ঘৰটো। আপোনালোকক সম্পূৰ্ণ ভিডিঅ'টো দেখাই আছোঁ, আপোনালোকে চাই থাকিব। মই এতিয়া মিউজিয়ামটোৰ ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰলৈ সোমাই আহি আপুনি ধুনীয়া এটা পৰিৱেশ পাব ইয়াত। আৰু মোৰ চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। প্ৰলেক্টটো লৈ কিনে এইটো ডিজাইনটো বনোৱা হৈছে। এইটো ঘৰটো এইটো কাৰ্বি আংলঙৰ যিটো কাণফুলিৰ ডিজাইন, সেইটো ডিজাইন দি কিনে ঘৰটো বনোৱা হৈছে। একদম কাৰ্বি আংলঙৰ যিটো ট্ৰেডিশ্যনেল ড্ৰেছ, যিটো খাৰু মানুহ এইবিলাক আছে ইয়াত। কাপোৰ বওঁতে কাৰ্বি আংলঙৰ যিবিলাক বস্তু দৰকাৰ হয় ইয়াত সেইবোৰ বস্তু ইয়াত লগোৱা আছে আৰু দেখুওৱা আছে। আৰু এইফালে লগতে কাৰ্বি বাইদেউ কাপোৰ লগাই আছে। আৰু এইফালে আছে কাৰ্বি আংলঙৰ যিবিলাক কাপোৰ পুৰণি দিনৰ পৰা চলি আহি আছে সিহঁতৰ ট্ৰেডিশ্যনেল ড্ৰেছবোৰ, লগতে যিটো জড়িত কাপোৰ গোটেইখিনি আছে। কাৰ্বি আংলঙৰ যিটো পৰিয়ালৰ গোটেই সেইখিনি দেখুওৱা আছে ইয়াত। তেওঁলোকে আৰু ইয়াতে তেওঁলোকৰ যিবিলাক সা সঁজুলি ঘৰৰ লাগে সেইবিলাক ইয়াতে দেখুওৱা আছে। বা বেতৰ বনোৱা আছে। তেওঁলোকে যেতিয়া পাহাৰত চিকাৰ কৰিব যায়, ধুনীয়া চিকাৰ কৰা আৰু এইটো তেওঁলোকে দেখুৱাবলৈ চেষ্টা কৰিছে। আৰু অন্যতম এটা খেল, এইটো এটা খেল যিটো বাঁহ লৈ কিনে খোজকঢ়া খেল, এইটো তেওঁলোকৰ এটা অন্যতম খেল। এইটো এটা এইটো তেওঁলোকৰ যিটো পৰম্পৰা, যিটো তেওঁলোকৰ জাতিৰ এটা ডান্স বা নৃত্য তেওঁলোকে ইয়াত দেখাবলৈ চেষ্টা কৰিছে। কাৰ্বিসকলৰ ইয়াত কাৰ্বি আংলঙত কিছুমান শিল পোৱা যায়, পাথৰ বা শিল, বহুত মূল্যৱান বস্তু পোৱা যায় ইয়াতে দেখুওৱা আছে। ইয়াত বৰ্তমান কিছুমান শিল দেখুওৱা আছে ইয়াত চাওকচোন বহুত মূল্যৱান বস্তু যিবিলাক কাৰ্বি আংলঙত পোৱা যায়। আৰু এইফালে মূৰ্তি কিছুমান মানে আগৰ দিনত পোৱা মূৰ্তি দেখুওৱা আছে। আমি মিউজিয়ামটোত এতিয়া ঘূৰি আছোঁ। গোটেই সম্পূৰ্ণ কাৰ্বি মিউজিয়াম, কাৰ্বি যিবিলাক দৰকাৰ সেইবিলাক মানে ইয়াত দেখুওৱা আছে। গোটেইখিনি কাৰ্বিৰ আছে। আমি এতিয়া কাৰ্বি আপোনালোকক গোটেই দেখাই আছোঁ, মই চাই থাকিব। আৰু আপোনালোকৰ ইয়াত এটাটোকো মই দেখাই আছোঁ, ছাৰ কি ধুনীয়াকৈ সজাই ৰখা আছে।
ইয়াতে আগৰ দিনত যেতিয়া ধান উজালত খুন্দা হয় তেতিয়া এইটো তেতিয়াৰ সময়ৰ দৃশ্যবিলাক দেখাইছে বা দাঙি ধৰিছে। আৰু যিহেতু ট্ৰাইবেল ভিতৰত এইটো এটা ট্ৰেডিশ্যনেলত পৰে, এইটো এটা যিটো মদ বনোৱা লোকেল চুলাই, সেইটো এটা দেখাবলৈ চেষ্টা কৰিছে। আৰু কাৰ্বি আংলং খুব জনপ্ৰিয় এটা চাংঘৰ যেতিয়া আগতে বাস কৰিছিলে চাংঘৰৰ ওপৰত, সেইটো চাংঘৰটো দেখুৱাইছে। কাৰ্বিসকলে খুব কষ্টেৰে পাহাৰৰ পৰা এনেদৰে কিছুমান মানে বাঁহ বা হেৰি পাহাৰৰ পৰা আনিবলগীয়া হয় খুব কষ্টেৰে, ইয়াত এটা সেইটো দেখুওৱা আছে। তেওঁলোকে যে পাচি মূৰত যিটো লয়, মূৰত লৈ পাহাৰত উঠে, সেইটো দেখুওৱা আছে। আৰু লগতে খুব এটা দৰকাৰী বস্তু তেওঁলোকৰ এই পূজাৰ যিবিলাক বস্তু লাগে কাৰ্বিসকলক ইয়াত গোটেইখিনি দিয়া হৈছে, খুব দৰকাৰী বস্তু এইবিলাক। খুব এটা ধুনীয়া পৰিৱেশ। আৰু এনেদৰে আমি ওপৰে গৈ আছো এতিয়া ওপৰলৈ। আৰু এইফালে আমাৰ কাৰ্বি আইতা বহি আছে, ভালনে আইতা? কাৰ্বি আইতা বহি আছে, ৰেষ্ট ধুনীয়াকৈ বহি আছে, বহি থাকক। আৰু এইফালে আছে কাৰ্বি বাইদেউ, খালি পাচিটো দেখাই দে। পাচি লৈ এনেকুৱা আছে, পাহাৰলৈ যাব এতিয়া, পাহাৰলৈ যাবলৈ ৰেডি হৈ আছে। আৰু আছে এইফালে কাৰ্বি কাকা, তাকে কি কয় এইটো দুতৰা বজাই আছে। তলৰ পৰা আমি আৰু ওপৰলৈ গৈ আছো এতিয়া। এই ওপৰৰ পৰা গোটেই ডিফুৰ পৰিৱেশটো চাব পাৰে, ইমান ধুনীয়া গোটেই। সম্পূৰ্ণ ডিফু টাউনটো ইয়াৰ পৰা চাব পাৰিব। আৰু এই মিউজিয়ামৰ পৰিৱেশটো খুব ধুনীয়া, আপোনালোকে চাওকচোন কি ধুনীয়া সেউজীয়া। আৰু সেই ঘাঁহকেইটা চাওক ইমান মজা, সুধিবলৈ মন যায় কি ধুনীয়া। এনেদৰে চব গোটেইকেইটা ঘাঁহ লগোৱা আছে ইয়াত, ঘাঁহবোৰ। আপোনালোকে যদি আহে টাৱালাং চালৈ, খুটাবিহীন যিটো জুলনা দলং, ইয়ালৈ আহিব আৰু খুবেই মজা লাগে। আহক। আৰু দুই কাষে পানী, আৰু ইফালে হৈ গ'ল নদীৰ মাজত এই দলংটো বনোৱা আছে। আৰু এইফালে যদি আমি আৰু আগলৈ যাওঁ তেতিয়াহ'লে মানে অলপ এনজয় কৰা জেগা আছে। আৰু যদি আপোনালোকে ল'ৰা ছোৱালী আহে তেতিয়াহ'লেতো আৰু ক'বই নালাগে। আৰু কি ক'ম, যদি পৰিয়ালৰ লগতো আহে তেতিয়াহ'লে ধুনীয়াকৈ এনজয় কৰিব পাৰিব এই পাৰ্কটোত। সঁচাকৈ ইমানেই ধুনীয়া, আপোনালোকে এবাৰ হ'লেও আহিব।
আৰু যদিহে মিউজিয়ামটো চাব মিউজিয়ামটো চাই কেনে ইয়ালৈ আহিব পাৰিব ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ বহি বহি এনজয় কৰি আছে এটা চাই লওক না ৱাও ইয়াৰ ওপৰলৈ আহি পালোঁ আৰু এইফালে চাওক আমাৰ অসমৰ গৌৰৱ কি ক'ব লাগিব অসমৰ গৌৰৱ গড় ইয়াতে বনাই থোৱা আছে আৰু এইফালে চাওক ধুনীয়াকৈ খেলি খেলি মহিলাজনী মাইকীজনী কথা পাতি আছে কাৰ লগত পাতিছে নাজানো আৰু তাৱালাংছৰ যিটো আমি মিউজিয়াম এই মিউজিয়ামটো চাব আহিলোঁ আৰু খুবেই ভাল লাগিলে মিউজিয়ামটো চাই আপোনালোকে আহিব ইয়ালৈ তাৱালাংছ ডিফু